মৰমৰ শিক্ষাৰ্থীসকল, আজি আমি সাঁথৰ ভঙাৰ সাধু নামৰ পাঠটো পঢ়িবলৈ আগবাঢ়িছোঁ। সাঁথৰ মানে কি তোমালোকে নিশ্চয় জানা। তোমালোকৰ অসমীয়া কিতাপত বহুত সাঁথৰ আছে। সাঁথৰবিলাকৰ উত্তৰো তোমালোকে ইতিমধ্যে উলিয়াব পৰা হৈছা। সাঁথৰ মানে কোনো অৰ্থ লুকাই থকা জ্ঞান ভৰা কথা। এই সাঁথৰবিলাকত কিছুমান অৰ্থ লুকাই থাকে আৰু ইয়াৰ অৰ্থবিলাক উলিয়াবৰ বাবে আমি অকণমান ভাবিব লগা হয়, বুদ্ধিও খটুৱাব লগা হয়। আৰু কেতিয়াবা কিছুমান অবুজ ঘটনা বা ৰহস্য যেন লগা কথা বুজাবৰ বাবেও সাঁথৰ শব্দটো ব্যৱহাৰ কৰা হয়। তে তোমালোকৰ অসমীয়া কিতাপৰ পৰা যদি মই এটা উদাহৰণ দিওঁ যে তিনি পাখি মেলি বগলী উৰে, গৰমৰ দিনত পুৱা গধূলি ঘূৰে। এতিয়া ইয়াৰ উত্তৰটো কি হ'ব তাৰ কাৰণে আমি অকণমান ভাবিব লাগিব। গৰমৰ দিনতনো তিনিখন পাখি মেলি কি উৰে? অকণমান ভাবিলে আমি গম পাম যে আমাৰ ফেনখনৰ কথা কৈছে। চিলিং ফেনখন যে, সেই ফেনখনৰ কথা কৈছে। গৰমৰ দিনত আমি ফেন ব্যৱহাৰ কৰোঁ আৰু তাৰ তিনিখন পাখি থাকে। গতিকে এনেকৈ আমি সাঁথৰবিলাকৰ উত্তৰ উলিয়াব পাৰোঁ। আৰু যে এবাৰ কৈছোঁ যে সাঁথৰ বুলিলে কিছুমান অকণমান ৰহস্য যেন লগা ঘটনাকো বুজায়। এই পাঠটোত সাঁথৰ ভঙা সাধু নামৰ পাঠটোত এটা ল'ৰাই মনলৈ অহা প্ৰশ্ন, সাঁথৰ যেন লগা প্ৰশ্নৰ কেনেকৈ উত্তৰ উলিয়াব পাৰিলে সেই বিষয়ে কোৱা হৈছে। এতিয়া আমি সাধুটো শুনো আহাচোন। এই সাঁথৰ ভঙাৰ সাধু নামৰ পাঠটোত ঋষি নামৰ এটা ল'ৰাৰ কথা কৈছে। এই ঋষিয়ে ছবি আঁকি বৰ ভাল পায়। দেওবাৰৰ দিনবোৰত সি মনোযোগেৰে ছবি আঁকে। এবাৰ তেনে এটা দেওবাৰতে সি মনোযোগেৰে ছবি আঁকি আছিল। তেনেতে তাৰ ওচৰলৈ মাক আহিল আৰু মাকে ক'লে যে তেওঁ ওচৰৰে গীতুহঁতৰ ঘৰলৈ যাবলৈ ওলাইছে আৰু মাংসৰ আঞ্জাখন তেওঁ জুইৰ ওপৰত তুলি থৈ গৈছে। ঋষিয়ে যাতে দেউতাকক 5 মিনিটমানৰ পাছত কেৰাহীখন জুইৰ পৰা নমাই থ'বলৈ কয়। ঋষিয়ে মাকৰ কথাত সন্মতি দিলে, কিন্তু সি ছবি অঁকাত ইমানেই মজগুল হৈ পৰিল, ইমানেই আপোন পাহৰা হৈ পৰিল যে সি দেউতাকক ক'বলৈ পাহৰি গ'ল। 15 মিনিটমানৰ পাছত তাৰ কথাটো মনত পৰিল আৰু লগে লগে দেউতাকৰ ওচৰলৈ দৌৰি গৈ ক'লেগৈ কেৰাহীখন নমাই থ'বৰ বাবে। সেইদিনাখন দুপৰীয়া যেতিয়া আটাই ভাত খাবলৈ বহিল, তেতিয়া দেউতাকে ক'লে যে মাংসৰ আঞ্জাখনত নিমখ অকণমান বেছি হৈছে। তেতিয়া মাকে ক'লে যে তেওঁ সঠিক জোখতে আঞ্জাখনত পানী আৰু নিমখ দি থৈ গৈছিল। ঋষিয়ে নিশ্চয় দেউতাকক কেৰাহীখন জুইৰ ওপৰৰ পৰা নমাবলৈ কওঁতে পলম কৰিলে। তেতিয়া ঋষিৰ মনত এটা প্ৰশ্ন আহিল যে কেৰাহীখন জুইৰ ওপৰৰ পৰা দেৰিকৈ নমোৱাৰ সৈতে মাংসৰ আঞ্জাত নিমখ বেছি হোৱাৰ কি সম্পৰ্ক থাকিব পাৰে? তাৰ মনত এই কথাটোৱে ফুদুৱনিৰ সৃষ্টি কৰিলে। ফুদুৱনি মানে কি? এটা কথা বাৰে বাৰে মনলৈ আহি আছে, সি ভাবি আছে কিয়নো এনে হ'ল। সি নিজৰ মনৰ এই ফুদুৱনি মাৰ নিয়াবৰ বাবে বৰমাকৰ ছোৱালী জুৰি বায়েকৰ ওচৰ পালেগৈ। জুৰি বায়েকে কলেজত বিজ্ঞান পঢ়ে আৰু ঋষিৰ মনত যিবোৰ প্ৰশ্ন উদয় হয়, যিবোৰ প্ৰশ্নৰ উত্তৰ সি নোৱাৰে, সেই আটাইবোৰ কথা ধুনীয়াকৈ বুজাই দিয়ে। এতিয়া ঋষি যেতিয়া বৰমাকৰ ঘৰ পালেগৈ, তেতিয়া বৰমাকে তাক কুহুমীয়া গাখীৰ এগিলাচ প্লেট এখনেৰে ঢাকি আনি সি খাবৰ বাবে টেবুলত থলেহি। আৰু ঋষিয়ে বায়েকৰ ওচৰলৈ গৈ তাৰ মনত ফুদুৱাই থকা প্ৰশ্নটো সুধিলে, অৰ্থাৎ মাংসৰ আঞ্জাখনত নিমখনো কিয় বেছি হ'ল সেই কথা সুধিলে। জুৰি বায়েকে কিন্তু লগে লগে উত্তৰ নিদিলে। জুৰি বায়েকে কি কৰিলে জানানে? জুৰি বায়েকে এই যে তাক খাবলৈ গাখীৰ গিলাচ দিছিল, গাখীৰ গিলাচৰ পৰা প্লেটখন আঁতৰাই আনিলে আৰু প্লেটখনত লাগি থকা সৰু সৰু পানীৰ টোপালবোৰ ক'ৰ পৰা আহিল সেই কথা সুধিলে। তেতিয়া ঋষিও তপৰাই উত্তৰ দিলে যে গৰম গাখীৰৰ পৰা পানীভাগ ভাপ হ'ল আৰু সেই ভাপ হোৱা পানী ঠাণ্ডা হৈ পানীৰ টোপালত পৰিণত হ'ল। তেতিয়া আকৌ জুৰি বায়েকে সুধিলে যে এই টোপালবোৰৰ বাৰু সোৱাদ কেনেকুৱা? তেতিয়া সি প্ৰথমতে মিঠা হ'ব বুলিয়ে ভাবিছিল, কিন্তু যেতিয়া চেলেকি চালে তেতিয়া দেখিছে তাৰ সোৱাদ দেখোন মিঠা নহয়। তেতিয়া ঋষিৰ মনত আকৌ এটা প্ৰশ্ন আহিল যে গাখীৰত থকা চেনিখিনি ক'লৈ গ'ল? তেতিয়া জুৰি বায়েকে তাক সকলোবোৰ কথা ধুনীয়াকৈ বুজাই দিলে। তেওঁ ক'লে যে যিহেতু সেই পানীৰ টোপালবিলাকত মিঠা সোৱাদ নাই, চেনি নাই, তাৰমানে চেনিখিনি ক'ত ৰৈ গৈছে? গিলাচটোতে ৰৈ গৈছে। তেওঁ ক'লে যে এতিয়া যদি আটাইখিনি গাখীৰ চচপেন এটাত ঢালি জুইৰ ওপৰত গৰম হ'বলৈ দিয়া যায়, তেন্তে কি হ'ব? চেনিখিনি কিন্তু চচপেনটোতে ৰৈ যাব। এতিয়া কিন্তু ঋষিয়ে কথাবোৰ ভালদৰে বুজি পালে। ঋষিয়ে গম পালে যে মাংসৰ আঞ্জাখনত নিমখ কিয় বেছি হৈছিল। তাৰমানে মাংসৰ আঞ্জাখনত বেছি সময় জুইৰ ওপৰত থকাৰ বাবে
পানীখিনি ভাপ হৈ গ'ল, পানীখিনি বেছিকৈ কমি গৈছে পানীখিনি, কিন্তু নিমখখিনিতো ভাপ নহ'ল, সেইবাবে আঞ্জাতে থাকি গ'ল। সেয়েহে পানীৰ তুলনাত নিমখৰ পৰিমাণ বাঢ়ি মাংসৰ আঞ্জাখনত নিমখ বেছি হ'ল। তোমালোকেও গম পাইছা যে মাংসৰ আঞ্জাত কিয় নিমখ বেছি হ'ল। মাকে কি কৈছিল, 5 মিনিটৰ পিছতে কেৰাহীখন নমাবলৈ কৈছিল, কিন্তু ঋষিয়ে দেউতাকক 15 মিনিটৰ পাছতহে কেৰাহীখন নমাবলৈ কৈছিল। গতিকে মাংসৰ আঞ্জাৰ পানীৰ তুলনাত নিমখৰ পৰিমাণ বেছি হ'ল, আৰু সেয়েহে মাংসৰ আঞ্জাখনত নিমখ বেছি হ'ল। এতিয়া জুৰিবায়েকে ঋষিক আৰু এটা কথা বুজাই দিলে যে সাগৰৰ পানীবোৰনো কিয় লুণীয়া। লুণীয়া মানে হৈছে নিমখীয়া। তেওঁ ক'লে যে মাটিত বিভিন্ন প্ৰকাৰৰ লুণৰ লগতে আমি খোৱা লুণবোৰো থাকে, আৰু এইবোৰ উদ্ভিদে খাদ্য হিচাপে গ্ৰহণ কৰে। আৰু এই জান জুৰি নদ নদী এইবিলাকৰ বোৱতী পানীয়ে মানে বৈ থকা পানীয়ে কি কৰে, এই লুণবোৰ কঢ়িয়াই লৈ গৈ সাগৰ মহাসাগৰত পেলাইগৈ। আৰু ইফালে গতিকে সাগৰত নিমখৰ পৰিমাণ এনেও বেছি, ইফালে সূৰ্যৰ তাপত কি হয়, পানীবোৰ ভাপ হৈ থাকে, গতিকে সাগৰৰ পানীবোৰ লুণীয়া। এতিয়া ঋষিয়ে এইবোৰ কথা গম পোৱাৰ পিছত তাৰ মনটো ভাল লাগি গ'ল যে ইমানবোৰ কথা গম পালে, মাংসৰ আঞ্জাত কিয় নিমখ বেছি হ'ল সেই কথাও গম পালে, সাগৰৰ পানী কিয় লুণীয়া সেই কথাও গম পালে। গতিকে সাঁথৰ যেন লগা এই কথাবিলাকৰ উত্তৰ জানিব পাৰি তাৰ চকুকেইটা আনন্দতে তীৰ বিৰাই উঠিল। এইটোৱেই হৈছে সাঁথৰ ভঙাৰ সাধু। তোমালোকে পাঠটো দুবাৰমান পঢ়িবা, তেতিয়া ভালদৰে বুজি পাবা।